নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোককতো ক্লাছ চলি থাকোঁতে অনুশীলনী 1A প্ৰশ্নকেইটা দিছিলোঁ। এতিয়া তোমালোকক মই অনুশীলনী 1Bৰ প্ৰশ্নকেইটা দি দিম। তোমালোকে এইকেইটা বুজি পোৱা নে চাই লোৱাচোন। 1 নম্বৰটো কি দিয়া আছে আমাৰ, খালী ঠাই পূৰণ কৰা। এতিয়া 1 নম্বৰটো তাত কি দিয়া আছে, 33 পূৰণ, ইয়াত খালী ঠাই আছে আৰু ইফালে আছে কি শূন্য। তোমালোকক যে কৈছিলোঁ শূন্যৰ ধৰ্ম, তাত কি আছিল, শূন্যৰে এটা সংখ্যা পূৰণ কৰিলে সংখ্যাটো শূন্য হয়। গতিকে ইয়াত কি হ'ব, আমি শূন্যৰে পূৰণ কৰিব লাগিব। 2 নম্বৰটো আছে তোমাৰ ভিডিও বদলা নাই, নম্বৰটো আছে আমাৰ খালী ঠাই পূৰণ 20 সমান 0। এতিয়া ইয়াত খালী ঠাইত কি হ'ব, আগৰটোৰে আগৰটোত কি কৈছিলোঁ যে শূন্যৰে এটা সংখ্যা পূৰণ কৰিলে আমাৰ শূন্য পোৱা যায়। একেদৰে এইটোতো কি হ'ব, শূন্যৰে যদি আমি 20ক পূৰণ কৰোঁ শূন্য পাম। তোমালোকে এনেকৈ বাকীকেইটা কৰিবা। মই তোমালোকক 5 নম্বৰটো দিছোঁ। 5 নম্বৰটো কি আছে, 12 পূৰণ 5 যোগ 4 সমান, খালী ঠাই আছে পূৰণ 5 যোগ খালী ঠাই আছে আৰু পূৰণ 4। তোমালোকে ইয়াতে তোমাৰ বিতৰণ বিধিটো আগৰ তাত চাবাচোন, আগৰ পৃষ্ঠাটোত আছে তোমালোকৰ বিতৰণ বিধিটো কি আছিল তোমাৰ, যে মই ইয়াতে লিখি দিছোঁ বিতৰণ বিধিটো, ক পূৰণ খ যোগ যদি গ হৈ থাকে তেতিয়াহ'লে তাক কি বুলি লিখিব পাৰোঁ আমি, ক পূৰণ খ যোগ ক পূৰণ গ। গতিকে ইয়াত কি হ'ব তোমাৰ 12 পূৰণ 5 যোগ 12 পূৰণ 4। বুজি পালানে তোমালোকে? এতিয়া আমি চাম 7 নম্বৰ প্ৰশ্নটো। 7 নম্বৰটো কি আছে তোমাৰ, 40 হৰণ 1 সমান। একৰ ধৰ্ম আছিল যে একৰ সৈতে কোনো এটা সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটো পোৱা যায়। একেদৰে কোনো এটা সংখ্যাক একেৰে হৰণ কৰিলেও সেই সংখ্যাটো পোৱা যায়। গতিকে ইয়াত আমাৰ 40ক একেৰে হৰণ কৰিছে, গতিকে ইয়াত কি পাম আমি, 40 পাম। আৰু তোমালোকক মই দিছোঁ 9 নম্বৰটো। 9 নম্বৰটো আছে 9 যোগ 7 যোগ 6 পূৰণ 4। বিতৰণ বিধিত যিটো এইটো যেনেকৈ লিখিছোঁ একে ইয়াত কি লিখিছিলোঁ, ক পূৰণ খ যোগ গ। গতিকে কি আছিল, ক পূৰণ খ যোগ ক পূৰণ গ। গতিকে ইয়াতো কি হ'ব তোমাৰ, খালী ঠাই কেইটা কি কি দিছিল তোমাৰ, যে 9 পূৰণ খালী ঠাই যোগ 7 পূৰণ খালী ঠাই যোগ 6 পূৰণ খালী ঠাই। গতিকে ইয়াত কি হ'ব, 9ৰ লগত 4 পূৰণ হ'ব, মাজত যোগ চিন আছে যোগ দিলোঁ। 7ৰ লগত 4 পূৰণ হ'ব, মাজত যোগ চিন আছে যোগ দিলোঁ। 6ৰ লগত 4 পূৰণ হ'ব। তোমালোকে বুজি পালানে? এইখিনি তোমালোকে বুজি পালানে? তোমালোকে একৰ বাকী যিকেইটা আছে বাকীকেইটা তোমালোকে ঘৰত কৰিবা। আৰু এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। তোমালোকে এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা। 2 নম্বৰ প্ৰশ্নটো আমাৰ কি আছে, যে মান নিৰ্ণয় কৰা সংখ্যাৰ ধৰ্ম অনুসৰি। আমাৰ 1 নম্বৰটো কি আছে, 111 পূৰণ 7। এতিয়া আমি আগতে যে পাইছিলোঁ বিতৰণ ধৰ্মটো, বিতৰণ ধৰ্মটো কি আছিল, যে ক পূৰণ খ যোগ গ সমান কি আছিল, ক পূৰণ খ যোগ ক পূৰণ গ। গতিকে ইয়াতো আমি কি কৰিম, 111 যোগ 10 যোগ 1 লিখিব পাৰোঁনে আমি এনেকৈ? আমিতো 111 কেনেকৈ লিখিব পাৰোঁ। গতিকে কি হ'ব, পূৰণ 7। এতিয়া আমি কি কৰিম, 1ৰ লগত 7 পূৰণ কৰিম যোগ 10ৰ লগত 7 পূৰণ কৰিম যোগ 1ৰ লগত
7 পূৰণ কৰিম এতিয়া কি হ'ব 100 পূৰণ 7 700 যোগ 10 পূৰণ 7 70 যোগ 1 পূৰণ 7 7 এতিয়া যদি আমি এইখিনি যোগ কৰোঁ আমি কি পাম 770 7 কি হ'ব 0 যোগ 0 যোগ 7 7 0 যোগ 7 7 আৰু 7 অৰ্থাৎ কি হ'ল 770 এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ 2 নম্বৰটো কি আছে 5 কেইটা যোগ হৈ আছে 5টা 5 যোগ 5 যোগ 5 যোগ 5 যোগ 5 গতিকে আমাৰ যদি 5টা 5 যোগ হৈ থাকে তাক আমি কি বুলি লিখিব পাৰোঁ 5 পূৰণ 5 এতিয়া 5 পূৰণ 5 কিমান হয় 5 5 পূৰণ কৰিলে 25 হ'ব তোমালোকক মই 4 নম্বৰটো দিম 4 নম্বৰটো কি আছে 4 পূৰণ 5 যোগ 9 তোমালোকক যে তেতিয়া দিছিলোঁ বিতৰণ বিধিটো সেইটোৱে হ'ব ইয়াত কি হ'ব 4 পূৰণ 5 যোগ 4 পূৰণ 9 এতিয়া 4 পূৰণ 5 কিমান হয় 20 যোগ 4 পূৰণ 9 37 গতিকে এতিয়া কি হ'ব যদি যোগ কৰোঁ আমাৰ 20 যোগ 37 56 বুজি পালানে এতিয়া আমি 6 নম্বৰটো কৰিম 6 নম্বৰটো কি আছে 8 পূৰণ 15 যোগ 7 পূৰণ 15 গতিকে এইটো কি হ'ব ইয়াতো যদি আমি বিতৰণ বিধিটো এইবাৰ উল্টা কৰি লওঁ ইয়াত কি আছে 15 দুটা পূৰণ হৈছে আৰু 8 আৰু 7 বেলেগ বেলেগ আছে গতিকে তাক আমি কি কৰি ল'ব পাৰোঁ 8 যোগ 7 পূৰণ 15 8 যোগ 7 কিমান হয় 15 পূৰণ 15 এতিয়া 15 ৰ লগত 15 পূৰণ কৰিলে কি পাম 15 পূৰণ 15 5 পূৰণ 5 25 5 হাতে গ'ল 2 5 পূৰণ 1 5 5 যোগ 2 কি পাম 7 এইবাৰ 1 পূৰণ 5 5 আৰু 1 পূৰণ 1 1 5 7 যোগ 5 12 12 2 হাতে গ'ল 1 1 যোগ 1 2 গতিকে কি পাম আমি 225 বুজি পালানে তোমালোকে বাকী 3 আৰু 5 নম্বৰটো নিজে চেষ্টা কৰিবা 3 নম্বৰ প্ৰশ্নটো 3 নম্বৰটো কি আছে খালী ঠাই পূৰণ কৰা 3 নম্বৰৰ একটো কি আছে আমাৰ 64 32 16 তাৰপিছত কি আছে 4টা খালী ঠাই আছে তোমালোকে চোৱাচোন ইয়াত কি আছে 64 আধা 32 32ৰ আধা 16 গতিকে 16ৰ আধা কি হ'ব 8 8ৰ আধা 4 4ৰ আধা 2 আৰু 2ৰ আধা কি হ'ব 1 বুজি পালানে এবাৰ চাই লোৱাচোন 64ৰ আধা 32 32ৰ আধা 16 16ৰ আধা 8 8ৰ আধা 4 4ৰ আধা 2 আৰু 2ৰ আধা 1 এতিয়া আমি 2 নম্বৰটো চাম 2 নম্বৰটো আছে 32124 পূৰণ 9999 ইয়াত কি আছে তোমাৰ 32124 পূৰণ ব্ৰেকেটৰ ভিতৰত খালী ঠাই বিয়োগ খালী ঠাই আছে গতিকে চোৱা ইয়াতো 32124 ইয়াতো 32124 একে আছে আমাৰ কি ইয়াত সলনি হৈছে 9999 ইয়াত দুটা সংখ্যা হিচাপে লিখিব লাগিব গতিকে আমি কেনেকৈ লিখিম আমি যদি ইয়াত 10000ৰ পৰা 1 বিয়োগ কৰোঁ কি পাম
তোমালোকে চোৱাচোন ইয়াত মই বাহিৰত কৰি দিছোঁ 10,000 বিয়োগ 1 কি হ'ব 10ৰ পৰা ইয়াতো 0ৰ পৰা 1 নাযাব গতিকে আমি কি কৰিম ইয়াত 1ৰ পৰা ইয়ালৈ 10 ধাৰ কৰিম ইয়াৰে 10ৰ পৰা ইয়ালৈ 1 ধাৰ কৰিলে ই হ'ল 10 ই হ'ল 9 ইয়াৰে পৰা ইয়ালৈ 1 ধাৰ কৰিলে ই হ'ল 10 ই হ'ল 9 ইয়াৰে পৰা ইয়ালৈ 1 ধাৰ কৰিলে ই হ'ল 10 10ৰ পৰা 1 গ'লে থাকিল 9 ইয়াত থাকিল কি 9 ইয়াতো থাকিল 9 ইয়াতো থাকিল 9 গতিকে কি পাম 9,999 গতিকে ইয়াত হ'লনে 10,000 বিয়োগ 1 এতিয়া আমি চাম 4 নম্বৰটো 4 নম্বৰটো কি আছে 101 201 খালি ঠাই 401 আৰু খালি ঠাই তোমালোকে ইয়াত মন কৰাচোন আটাইকেইটা কি হৈছে 101ৰ পিছত 201 মানে কি 100 বেছি হৈছেনে নেক্সটটো কি হ'ব তোমাৰ 201ৰ পিছত 301 হ'ব গতিকে ইয়াত কি লিখিম আমি 301 তাৰ পিছত কি আছে 401ৰ পিছত কি হ'ব 501 বুজি পালানে তোমালোকে ইয়াৰে 3 নম্বৰটো নিজে কৰিবা পাৰা আৰু বাকি তলৰ থকা 4 নম্বৰটো যে দিছে 1ৰ দুটা ধৰ্ম লিখা 5 নম্বৰটো যে দিছে 0ৰ দুটা ধৰ্ম লিখা তাৰ পিছত তোমালোকৰ তলত দিয়া আছে 6 নম্বৰটো স্বাভাৱিক সংখ্যা কাক বোলে 7 নম্বৰটো পূৰ্ণ সংখ্যা কাক বোলে এইবিলাক তোমালোকক মই ক্লাছত দিছিলো গতিকে তোমালোকে এইকেইটা আগতে পাই আহিছা তোমালোকে তলত থকা এই উদাহৰণসহ পূৰণৰ ক্ৰম বিনিময় বিধিটো লিখা 8 নম্বৰত থকা উদাহৰণসহ পূৰণৰ বিতৰণ বিধিটো লিখা 9 নম্বৰত থকা উদাহৰণসহ পূৰণৰ ক্ৰম বিনিময় বিধিটো লিখা আৰু 10 নম্বৰত থকা উদাহৰণসহ যোগৰ সহযোগ বিধিটো লিখা এই তিনিটা তোমালোকে 9 নম্বৰ পৃষ্ঠাত পাবা 9 নম্বৰ পৃষ্ঠাৰ পৰা তোমালোকে নিজে লিখি ল'বা তোমালোকে এইখিনি ঘৰত চেষ্টা কৰি থাকিবা অনুশীলনী 1A আৰু 1B খিনি ঘৰত চেষ্টা কৰিবা পিছত আমি অধ্যায়টো স্থানীয় মান আলোচনা কৰিম এতিয়া তোমালোকে এইবিলাক ভালদৰে অনুশীলন কৰা থ্যাংক ইউ